আপোনালোক সকলোকে মোৰ চেনেল আছামিজ এডুকেশ্যন ফেক্টৰীলৈ স্বাগতম জনাইছোঁ। মই আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে মোক ভিডিঅ' নিদিয়াৰ কাৰণে বহুত কমেণ্ট কৰিছে, ফোন কৰি কণ্টেক্টো কৰিছে মোৰ লগত। মোৰ স্বাস্থ্যটো ইমান ভাল নাছিল, গতিকে মই ভিডিঅ'টো দিয়া পলম হৈছে। আহিছে আকৌ নতুন ভিডিঅ' আহি আছে, গতিকে আজি মোৰ প্ৰথমটো মানে ভূগোলৰ 2 নম্বৰ লেচনটো লৈ আহিছোঁ। প্ৰথমটো লেচন অলৰেডি দিয়া আছে ভিডিঅ', তাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কিমান মই বাছি দিছোঁ। তাৰপৰা মই ভূগোলৰ আজি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, তাৰপৰা 6 নম্বৰ আহিব। সেইটো লেচনৰ মই আজি 10টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। খালি মই এটা কথা এটা কওঁ হা, বহুতে মোক সুধিছে যে মই দিয়া প্ৰশ্নকেইটা আহিব নেকি। আচলতে মই দিয়া প্ৰশ্নকেইটা নাহে, মই দিয়া প্ৰশ্নকেইটা আপোনালোকক বাছিহে দিছোঁ ইম্পৰ্টেণ্ট বুলি কিতাপ এখনৰ পৰা, মানে কিতাপখনৰ ভিতৰৰ পৰা কেইটামান প্ৰশ্ন মই বাছি দিছোঁ। মই দিয়া প্ৰশ্নকেইটা আগতে আহি যোৱা হয় আৰু মই ভাবিছোঁ মানে সম্ভাৱ্য এইকেইটা আহিবও পাৰে, চান্স আছে। গতিকে মই দিয়াকেইটা বাদেও আপোনালোকে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন চাব। মই দিয়াকেইটা অকল আহিব যে তাৰ মই গাৰেণ্টি নিদিওঁ, গতিকে কিন্তু মই ইম্পৰ্টেণ্ট বুলি এইকেইটা বাছি দিছোঁ, এইকেইটাও চাব পাৰে আপুনি। এইকেইটা ইম্পৰ্টেণ্টৰ ভিতৰতে পৰিছে। গতিকে আহকচোন মই চাই লওঁ কি আছে। প্ৰথমটো আছে যে মৰুকৰণ কি, 1 নম্বৰটো মৰুকৰণ কি, সেইটো 1 নম্বৰটো 1 নম্বৰৰ কাৰণে আহিব। 2 নম্বৰটো আছে মৰুকৰণৰ 2টা কাৰণ লিখা, 2টা কাৰণ লিখিবলৈ কৈছে। মৰুকৰণৰ 2টা কাৰণ লিখিব লাগিব, মানে মৰুভূমি হোৱা 2টা কাৰণ লিখিবলৈ কৈছে। প্ৰদূষণ কি, কেনেদৰে প্ৰদূষণ হয় তাক আমি লিখিব লাগিব। আৰু লগত এটা প্ৰশ্ন দিছে বায়ুত কেনেকৈ প্ৰদূষিত হয়, বায়ু কেনেকৈ প্ৰদূষিত হয় তাৰ ওপৰত লিখিবলৈ কৈছে। এইটো 3 নম্বৰ মানৰ কুৱেশ্যন দেই। 4 নম্বৰটো হৈছে পৰিৱেশ বুলিলে কি বুজা, পৰিৱেশ কি সেইটোৰ ওপৰত লিখিব লাগিব। 5 নম্বৰটো হৈছে পাৰিৱেশিক সমস্যা কি, পাৰিৱেশিক সমস্যা ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা। এইটো 5 নম্বৰ, এইটো লং কুৱেশ্যন। তাৰপিছত আৰু বাকীকেইটা হৈছে 6 নম্বৰটো আছে যে পৃথিৱী পৰিৱেশৰ প্ৰধান মণ্ডল 4টাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা। চমুকৈ আলোচনা কৰিবলৈ কৈছে, এইটো ইম্পৰ্টেণ্ট। তাত আহিব আপোনাৰ 4 নম্বৰমান আহিব, 4টা মণ্ডল 4টাৰ বিষয়ে লিখিবলৈ কৈছে, তাত সম্বন্ধৰ বিষয়ে। এচিড বৰষুণ কি, সেইটো 2 নম্বৰ মানৰ কাৰণে আহিব। এচিড বৰষুণ কি, গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। 8 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো সেইটো। তাৰ 9 নম্বৰটো আছে পৰিৱেশ পৰিৱৰ্তনৰ 3টা কাৰক উল্লেখ কৰা। 3টা কাৰক মানে হৈছে কাৰণ 3টা লিখিবলৈ কৈছে, কিহৰ কাৰণে পৰিৱেশ পৰিৱৰ্তন হৈছে, সেইটো 9 নম্বৰটো। তাৰপিছত আছে 10 নম্বৰটো পৰিৱেশৰ উপাদানসমূহ কি কি, বায়ুমণ্ডল কিহেৰে গঠিত, সেইটো 10 নম্বৰটো। পৰিৱেশৰ উপাদানসমূহ কি কি আৰু বায়ুমণ্ডল কিহেৰে গঠিত, সেইটো 10টা প্ৰশ্ন মই বাছি দিছোঁ এইটো লেচনৰ পৰা। আৰু নেক্সট মোৰ ভিডিঅ' আহি আছে, প্ৰত্যেকটো ছাবজেক্টৰে মই বাছি দিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব। আৰু মই আপোনালোকক এডোখৰতে ধন্যবাদ দিওঁ যে মোৰ কম সময়ৰ ভিতৰতে 1000 ছাবস্ক্ৰাইবাৰ অলৰেডি পাৰ হৈ গৈছে। গতিকে সকলোৱে মোৰ চেনেলটো ইমান মৰম কৰাৰ বাবে ধন্যবাদ। আৰু আপোনালোকে যিমান পাৰে সোনকালে চেনেলটো মোৰ যদি 10,000 ছাবস্ক্ৰাইবাৰ ভিতৰত পঠিয়াই দিয়ে, 10,000 ছাবস্ক্ৰাইবাৰ যদি হয়, মই স্পেচিয়েল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। মই লাইভ ক্লাছ কৰাৰ কথাও আছে, গতিকে ছাবস্ক্ৰাইবাৰ অলপ বেছি হ'লে মোৰ লাইভ ক্লাছ কৰিবলৈ সুবিধা হ'ব। গতিকে চবে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু মই পুনৰবাৰ কওঁ যে মই দিয়াখিনিয়ে ইম্পৰ্টেণ্ট নহয়, তাৰ উপৰি বেলেগ বেলেগ ভিডিঅ' বাকী প্ৰশ্ন আপোনালোকে চাব। গতিকে মোৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় অসম।